নমস্কাৰ। যোৱাকালি আমাৰ বৰপেটা আৰক্ষীয়ে গুৱাহাটীৰ পৰা এজন চাইবাৰ অপৰাধীক আটক কৰিছে আৰু আপোনালোকে সকলোৱে জানে যে বৰপেটা ৰোডত আনকি আমাৰ গোটেই অসমত চাইবাৰ ক্ৰাইমটো বহুত ভাৱে তীব্ৰ গতিৰে আগবাঢ়ি আছে। তো আমি অশেষ ধন্যবাদ জনাইছোঁ আমাৰ বৰপেটা আৰক্ষীক যে এইবিলাক পদক্ষেপ আগতেও লৈছিল। আপোনালোকে সকলোৱে জানে যে বৰপেটা ৰোডত বহুত হৈ আছে এইবিলাক, তো আগতে আমাৰ আৰক্ষীয়ে এইবিলাক লৈছে পদক্ষেপ আৰু যোৱাকালিও সেইটো লৈছে। তো এটাই ৰিকুৱেষ্ট থাকিব আমাৰ অসম চৰকাৰৰ ফালৰ পৰা, অসম চৰকাৰক লৈ যে এইবিলাক চাইবাৰ অপৰাধী বন্ধ হ'ব লাগে অতি সোনকালে। আৰু মই জনসাধাৰণৰ তাতে এটাই অনুৰোধ জনাইছোঁ যে যিকোনো OTP এইবিলাক আপোনালোকে শ্বেয়াৰ নকৰিব। আগতেও জানে যে শ্বেয়াৰ কৰিব নালাগে আৰু এগেইন মই ৰিকুৱেষ্ট কৰিছোঁ যে এইবিলাক শ্বেয়াৰ নকৰিব, কাৰণ আপোনাৰ এটা ভুলতে আপোনালোকৰ ক্ৰেডিট কাৰ্ড খালী হ'ব পাৰে, বেংক বেলেঞ্চ খালী হ'ব পাৰে আৰু আপোনালোকৰ যিমান আপোনালোকৰ পুঁজি আছে বেংকৰ গোটেই একদম মানে হাৰাব পাৰে। সেইকাৰণে যুৱকজনৰ নাম জনামতে জাহিদুল ইছলাম, হাউলিৰ ঘৰ হয়, হাউলিৰ বাসিন্দা। তো আমাৰ বৰপেটা আৰক্ষীয়ে গুৱাহাটীৰ পৰা তাক আটক কৰিলে।